So hello guys and welcome to my YouTube channel. So good morning আৰু এতিয়া আজি হৈছে কি বাৰ 30 সেপ্টেম্বৰ মানে 30 তাৰিখ আৰু এতিয়া সময় আছে প্ৰায় 7টা মানে বাজিল পুৱা আৰু সবকে গুড মৰ্নিং আৰু আজি মানে কি আমি 4জন গৈছো এতিয়া মই ডিব্ৰুগড়ত আছো ইয়াৰ পৰা যাম এটা হয়তো টাইটেল থাম্বনেল চাইডো গমে পালে বা যদি গম পোৱা নাই লাষ্টলৈকে চাই থাকা ভিডিঅ'টো আৰু আমি 4জন গৈ আছো ক'ত গৈ আছো সো ভিডিঅ'টো শেষলৈকে চাই থাকব আৰু এতিয়া আমি ইয়াৰ পৰা যাব লাগিব বাছ ষ্টেণ্ড সো বাছ ষ্টেণ্ডৰ পৰা যাম তিনচুকীয়া ফালে সো এতিয়া বলক আৰু লেটস গো আৰু মানে কি এইটো ট্ৰিপটো বহুত দিনৰ পৰা কৰিম বুলি ভাবি আছিলো কিন্তু টাইম মিলা নাছিল বা এনেকৈ খেলি হৈ থাকে আৰু সো এতিয়া যাও বলক মাৰি দিলো তালা আৰু এইটো হৈছে কৰিডৰ ইফালে আছে ইফালে এতিয়া যাব লাগে আৰু মোৰ লগত আছে ইফালে কেক আলমগীৰ ইফালে একে ষ্টাৰ তো আমি মানে কি আহিছিলোঁ ডিব্ৰু চৈখোৱা যাবৰ কাৰণে কিন্তু ইয়াতে মানে কি যিবিলাক এইবিলাক ফেৰীগিলা আছে ন এই ফেৰীগিলা ক'লে মানে কি মানুহে নাই যাব লগা সেইকাৰণে কি ক'লে বহুত দেৰি লাগব সেইকাৰণে ইয়াতে আৰু বেছি টাইম নকৰোঁ ইয়াতে নাযাওঁ তো বেকটো তিনচুকীয়া তো তিনচুকীয়া যাওঁ সেইকাৰণে তাতে কি পাৰোঁ এক্সপ্ল'ৰ কৰিম আৰু মানে কি এইখিনি এনেই নিচিনা হ'ল মানে কি মানুহ নাই ন ইয়াতে স্কাইলেণ্ড বনাই আছে নতুনকৈ যেতিয়া খুলিব তেতিয়া আহিম ইয়াতে ধুনীয়া ধুনীয়া বোটবিলাক আছে যাব মন আছিল কিন্তু এতিয়া ক'লে বহুত দেৰি ৰখিব লাগিব তো ইমান দেৰি আৰু ইয়াতে গৰমত ৰখি থাকিব ইচ্ছা নাই তো এতিয়া তিনচুকীয়া যাওঁ যাই কিনে তাতে কি পাৰোঁ ক'ত পাৰোঁ যাম আৰু ওকে গাইজ আমি গুইজান ঘাটৰ পৰা আহি পালোঁ আহি কিনে তিনচুকীয়া টাউনটো অলপ ফুলোঁ আৰু ইয়াতে কিবা কিবি খালোঁ আৰু তাতে ডিব্ৰু চৈখোৱা যোৱা নহ'ল আৰু মানে কি বহুত গৰম আৰু বহুত টাইমো লাগব সেইকাৰণে যোৱা নহ'ল আৰু সেইকাৰণে এইফালে আছে আমাৰ আমি 4টাই আছোঁ বাছত গৈছোঁ এতিয়া আৰু আমি এতিয়া গৈ আছোঁ টিলিঙা মন্দিৰ তো এতিয়া অলপ তিনচুকীয়া টাউনটো ফুলিলোঁ ভালে লাগিল তো টিলিঙা মন্দিৰৰ পৰা যাম দুলীয়াজানৰ পৰা ডিব্ৰুগড় মানে কি বিশ্বাস আছে যে এই টিলিঙা টিলিঙা মানে কি বান্ধিলে মানে মনোকামনা পূৰণ হৈ পৰে তো যিটো উইচ থাকে আৰু সেইটো উইচটো কৰি কিনে টিলিঙাটো বান্ধি দিলে হ'ল চ' অ'কে গাইছ ইয়াতে কিছু সময় থাকি কেনে ইয়াতে ভালে লাগিল টিলিঙা মন্দিৰ আহিলোঁ কিবা এটা উইচ কৈ দিলোঁ বান্ধি দিলোঁ টিলিঙা আৰু এতিয়া ইয়াতে বেছি দেৰি নকৰোঁ যাওঁ এতিয়া ইয়াৰ পৰা যাম দুলীয়াজান টু ডিব্ৰুগড় তো এতিয়া ইয়াতে বেছি দেৰি নকৰোঁ দেৰি হৈ আছে সন্ধিয়া হৈ আহিল তো তেনেকুৱা পালে ইয়াতে আজি এই চিম্পল ভ্লগটোক আৰু কমেণ্ট কৰি জনাব চ' টিল দেন টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম
বাই।